নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শ্ৰীধৰ কুণ্ডলী ৰচিত কানাই চাতুৰি পাঠটি বুজাব লৈছোঁ। একদিনাৱতী ভকতবৎসল কৃপাময় দেৱ হৰি, ৰজনী প্ৰভাতে সুতীয়া আচন্ত মিছা অকমন কৰি। এদিনাখন ভকতৰ প্ৰিয় বালক শ্ৰীকৃষ্ণ ৰাতিপুৱা মিছা অপমান সহ্য কৰি শুই আছিল। সেই সময়ত গোপশিশুজত আহিবলৈ যশোদাক খেৰি খেৰাই বাক লাগয় সুন্দৰী সত্তৰে কৃষ্ণক সোধা। সেই সময়তে গোপশিশুসকলে আহি যশোদাক কৃষ্ণক জগাই দিবৰ কাৰণে কৈছিল, কিয়নো কৃষ্ণই লগৰীয়াসকলৰ লগত খেলিবলৈ যাব লাগে। শুনিয়াত এখনে নন্দৰ কৰিণী কৃষ্ণক ডাকিবে লৈলা, এত নিত্যা কৰ কিশোৰ ভাগৰ আদিত্য উদয় ভৰিলা। গোপশিশুসকলৰ কথা শুনি তেতিয়া নন্দৰজাৰ পত্নী অৰ্থাৎ কৃষ্ণৰ মাতৃয়ে কৃষ্ণক মাতিবলৈ ল'লে যে ইমান দেৰিলৈকে কিয় শুই আছ, কিহৰ ভাগত শুই আছ, সূৰ্য উদয় হ'ল। উঠিও কৃষ্ণ হাৰলি বোপাই ৰূপ তাপতে যি মনে, সোহাইল ৰজনী উঠা যদুমণি বুলি ডাকে শিশু বনে। তেতিয়া মাকৰ মাত শুনি কৃষ্ণ শোৱাৰ পৰা উঠিল, ৰূপ তাপ তেজী সকলো শোৱাৰ পৰা উঠিলে। আৰু তেতিয়া গোপশিশুসকলে কি বুলি ক'লে যে যদুমণি তুমি উঠা ৰাতিপুৱাল, সেইবুলি গোপশিশুসকলে কৃষ্ণক জগালে। যশোদাৰ বাণী শুনি চক্ৰপাণি, বুলন্ত নমতা মাও, তুহুৰ আটাই বোপাই বুলন্ত নোজোৰাই মূৰ গাও। তেতিয়া চক্ৰপাণি বুলি কাক কৈছে? কৃষ্ণক কৈছে। কৃষ্ণৰ আন এটা নাম চক্ৰপাণি। গতিকে তেতিয়া কৃষ্ণই কি কৈছে যে যশোদাৰ কথা শুনি কৃষ্ণই কি বুলি কৈছে যে বুলন্ত নমতা মাও, গতিকে তোমাক মা বুলি মই নামাতোঁ, তোমাৰ আটাই পুতাই তোমাৰ এইবিলাক কথাই মোৰ গা জোৰ নপৰে। দিন চাৰি পাঞ্চ নুঠিবো নাখাইবো নাযাইবো গোৰক্ষ স্থানে, দুৰ্যশ কলংক দুখ সোমৰন্তে নসহে মূৰ পৰাণে। গতিকে শ্ৰীকৃষ্ণই মাকৰ কথা শুনি কি বুলি কৈছে যে ৪-৫ দিনলৈ তেওঁ শোৱাৰ পৰা নুঠেও নাখায়ো আৰু গৰু ৰখিবলৈও নাযায়, অৰ্থাৎ গোৰক্ষ স্থানেও নাযায়। দুৰ্যশ কলংক দুখ সোমৰন্তে নসহে মূৰ পৰাণ। গতিকে তুমি মোক যি দুখ দিছা, সেই দুখ সোমৰি মোৰ প্ৰাণ সহ্য নহয়। মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তোমাক দেখন্তে দৰত উৰি যাওঁ মোৰ জীও। গতিকে মই এই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী, মই নাৰায়ণ এই জগতৰ, তুমি কিন্তু কি বুলি কৈছে গোৱালৰ জীয়াৰী বুলিহে কৈছে, তথাপি তোমাক দেখিলে মোৰ ভয়তে জীৱ উৰি যায় বুলি কৈছে। যত খাওঁ দাওঁ ততো শুকাই যাওঁ, নাহি মূৰ উদৰ গতি, হাত মুষ্টি যেন কঁকালখনি যে বান্ধত ছিগিল আতি। গতিকে মই যিমানেই খাওঁ তেওঁ শুকাইহে যাওঁ, মোৰ উদগতি নাই। তুমি যি মোক অপযশ দিয়া, তুমি মোক যি গালি পাৰা, গতিকে তোমাৰ সেই গালি শুনি মই যিমান খাওঁ তথাপি শুকাই যাওঁ, মোৰ উদগতি নাই। আৰু মোৰ কঁকালটো কেনেকুৱা হৈছে যে হাতৰ মুঠিৰ সমানহে হৈছে, আৰু কি কৰিছে যে বান্ধতো ছিগিল আতি। গতিকে কাপোৰ বান্ধোতে মোৰ কঁকাল ছিগি গৈছে। নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সজি আছোঁ লীলা কৰি, সমস্ত জগত প্ৰতিপাল কৰি আত্মাৰূপে আছোঁ ধৰি। গতিকে এইখিনিতে কি হৈছে যে কৃষ্ণই বিভিন্ন সময়ত কি ৰূপ ধাৰণ কৰিছিল, সেইটো এটা প্ৰশ্ন আহে। গতিকে আমি এইখিনিৰ পৰাই প্ৰথমটো পাইছোঁ কি, নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সজি আছোঁ লীলা কৰি, সমস্ত জগত প্ৰতিপাল কৰি আত্মাৰূপে আছে পালি। ব্ৰহ্মা আদি কৰি যত চৰাচৰ মুত সেৱা কৰি যায়, তোৰ ঘৰে আহি গৰু চাৰি ফুৰো কৰকৰা ভাত খায়। গতিকে নিজ ৰূপত তেওঁ কি কৰিছিল, অনন্ত ব্ৰহ্মাণ্ড সৰ্জন কৰিছিল আৰু সমস্ত জগত প্ৰতিপাল কৰি তেওঁ আত্মাৰূপে সকলোকে ধৰি আছিল। ব্ৰহ্মা আদি কৰি সকলো
চৰাচৰ জীৱই তেওঁক সেৱা কৰি গৈছিল। কিন্তু যশোদাৰ ঘৰত আহি তেওঁ কি কৰিছিল যে গৰু চাৰি ফুৰিছিল। আৰু কেনেকৈ গৰু চাৰি ফুৰিছিল? কৰকৰা ভাত খাইহে গৰু চাৰি ফুৰিছিলে। এইটো হ'ল 1 নম্বৰৰ কাৰণ হ'ল এইটো, তেওঁ বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰিছিল। গতিকে এইটো 1 নম্বৰৰ অৱতাৰৰ কথা আহিল। তাৰপিছত 2 নম্বৰতে হ'ব নাৰায়ণ ৰূপে অনন্ত সজ্জাত জলত কৰি শয়ন, নাভি পদ্মহন্তে ব্ৰহ্মা উপজাইলো সজিলো তিনি ভুৱন, বেদক পঢ়াইলো তত্ত্বজ্ঞান কৰিলো অজ্ঞান কৰিলো দূৰ, তুহুৰ ঘৰত যতেক ঐশ্বৰ্য সবে ভল্য মখি মোৰ। গতিকে ছেকেণ্ডটো হ'ল নাৰায়ণ ৰূপত তেওঁ অনন্ত সজ্জা। অনন্ত মানে কি? যে সাপৰ সজ্জাত তেওঁ ক'ত শয়ন কৰিছিল? জলত, পানীত শুই আছিল। আৰু নাভি পদ্মৰ পৰা তেওঁ ব্ৰহ্মাক উপজাই তিনি ভুৱন স্বজন কৰিছিল। তিনি ভুৱন কি? স্বৰ্গ মৰ্ত্য পাতাল। এই তিনি ভুৱনক তেওঁ স্বজন কৰিছিল। বেদ পঢ়াইছিল, তত্ত্বজ্ঞান কৰিছিল আৰু সকলোৰে অজ্ঞান দূৰ কৰিছিল। কিন্তু যশোদাৰ ঘৰত যতেক ঐশ্বৰ্য সবে ভল্য মখি মোৰ। গতিকে তোমাৰ ঘৰত যিমান ঐশ্বৰ্য আছে মই সকলোখিনি কি কৰিব পাৰিম? মখি মোৰ কৰিব পাৰিম। তাৰপিছত 3 নম্বৰৰ কাৰণটো হৈছে অসুৰৰ ভয়ে পূৰ্বে দেৱগণে চিন্তবে গয়া আমাক, চতুৰ্ভুজ ৰূপে আশিত আবক্ষণে দেখা দিলো তা সম্বাদ, মূৰৰ ৰূপ দেখি চমক লাগিল তিদহ পৰিল ঢলি, আবে তুমি মোক বিগুটিয়া মাতা কলিয়া কলিয়া বুলি। গতিকে 3 নম্বৰৰ কাৰণটো হৈছে কি? অসুৰৰ ভয়ত দেৱতাসকলে কি কৰিছিল? কৃষ্ণক চিন্তা কৰিছিল, অৰ্থাৎ কৃষ্ণক মাতিছিল। আৰু তেতিয়া কৃষ্ণই কি কৰিছিল? চতুৰ্ভুজ ৰূপ ধৰি আহি তেওঁলোকক দেখা দিলে আৰু সেই ৰূপ দেখি তিদহ ঢলি পৰিছিল। আৰু তাৰপিছত কি কৈছে? যে তথাপি তুমি মোক কি কৰা? কলিয়া কলিয়া বুলি ঠাট্টা কৰা। এইটো হ'ল 3 নম্বৰৰ কাৰণ। তাৰপিছত 4 নম্বৰৰ কাৰণটো হৈছে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচূড়ৰ নাম। 4 নম্বৰৰ কাৰণটো হৈছে মোহিনী ৰূপ ধাৰণ কৰি কি কৰিছিলে? যে দেৱতাসকলক অমৃত খুৱাইছিলে। এবাৰ কি হৈছিল? দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰিছিল। সেই সাগৰ মন্থনত কি ওলাইছিল? অমৃত ওলাইছিল। সেই অমৃত অসুৰসকলে খাবলৈ বিচাৰিছিল। তেতিয়া দেৱতাসকলৰ ভয় হৈছিল, যদি অসুৰসকলে সেই অমৃত খায় তেনেহ'লে তেওঁলোকে কি হ'ব? অমৰত্ব লাভ কৰিব। সেইকাৰণে দেৱতাসকলে কৃষ্ণক ধ্যান কৰিলে। আৰু তেতিয়া কৃষ্ণই কি কৰিলে? মোহিনী ৰূপ ধৰি এজনী ধুনীয়া ছোৱালীৰ ৰূপ ধৰি আহি কি কৰিলে? যে দেৱতাসকলক অমৃত খোৱালে। আৰু অসুৰসকলে কি কৰিলে? সেই মোহিনী ৰূপ দেখি ভুল গৈছিল। কিন্তু যশোদাৰ ঘৰত আহি কি কৰিলে? যে কৃষ্ণই কি নাম পালে? দধিচূড় নাম পাইছিল। কপিল স্বৰূপে কৰ্দময় ঘৰে ভূয়াময় অৱতাৰ, দেৱহূতি নামে মাতৃক তাৰিলো কৰিও তত্ত্ব বিচাৰ। তাৰ পিছৰটো কাৰণ হৈছে যে কপিল ৰূপ ধাৰণ কৰিলে কৰ্দময় ঘৰত আৰু তেওঁ সেই অৱতাৰ ধৰি কি কৰিলে? দেৱাহূতি নামে মাতৃক তেওঁ তত্ত্ব বিচাৰ কৰিলে। তাৰ পিছৰ কাৰণটো হৈছে বামন স্বৰূপে বলিক চলিবে বিশ্বৰূপ দৰসাইলো, চৰণৰ নখে কটাহ ফুটাইলো গংগা কানি নমাইলো, সেহি পদ জল শিৰত ধৰিল মহেশ বাটত পাই, আবে তুমি মোক বিগুটিয়া মাতা দিয়া মাটি খোৱা দায়। তাৰ পিছৰ কাৰণটো কি হৈছে? বামুণ ৰূপ, অৰ্থাৎ চুটি চাপৰ বামুণৰ ৰূপ ধৰি কি কৰিলে? বলিক চলনা কৰিলে। অৰ্থাৎ বলি আছিল দানী। তেওঁ দানীৰ কাৰণে তেওঁ অহংকাৰ বেছি হৈছিল। সেইকাৰণে কৃষ্ণই কি কৰিলে? বামুণ ৰূপ ধৰি বলিক বিশ্বৰূপ দেখুৱালে। অৰ্থাৎ বলিক তিনিপদ ভূমি বিচাৰিছিল। বলিয়ে যিহেতুকে তেওঁ দানী আছিল, গতিকে তেওঁ তিনিপদ ভূমি দিবলৈ বাধ্য হ'ল। সেই তিনিপদ ভূমি কৃষ্ণই কি কৰিলে? তেওঁ বিশ্বৰূপ সেই সময়তে তেওঁ দেখুৱাইছিল যে তেওঁ এখন ভৰি স্বৰ্গত দিলে,
এখন ভৰি পাতালত দিলে আৰু তৃতীয়খন ভৰি তেওঁ ক'ত দিব বুলি বলিক সুধিছিল। তেতিয়া বলিয়ে কি কৰিলে, তেওঁ নিজৰ মূৰটো পাতি দিলে আৰু তেতিয়াই কি কৰিলে যে বলিক পাতাললৈ পঠিয়ালে। গতিকে সেইটোৱে হৈছে বিশ্বৰূপ। তাৰপিছত কি কৈছে, চৰণৰ নখে কটাহ ফুটালোঁ, গংগাক আনিলোঁ নমাই। আৰু কৃষ্ণই কি কৰিলে, ভৰিৰ নখৰে পৃথিৱী ফুটাই কি কৰিলে, গংগাক নমাই আনিলে। সেই সময়তে কি কৰিছিল, মহেশ আহি আছিল আৰু দেখিলে যে ভয়ংকৰ হ'ব সেই পদজল। তেতিয়া মহেশ মানে সদাশিৱই জটাত সুমুৱাই ৰাখিলে। আবে তুমি মোক বিগুটীয়া মাতা, দিয়া মাটি খোৱা দায়। তথাপি তুমি মোক কি কৰা, যে মাটি খোৱা বুলি ঠাট্টা কৰা। আন যত মোৰ মহিমা আচয়, কহিবাক লাগে কি। মই হেন পুত্ৰক মা বোলাই বাক, তুহুৰ আছো ক্ৰদ্ধিক। গতিকে আৰু মোৰ বহুত মহিমা আছে, তোমাক কি বুলি ক'ম। মই হেন পুত্ৰই তোমাক মা বুলি কৈছোঁ, আৰু তাতকৈ তোমাৰ আৰু কি লাগে। কিছু কিছু কৰি দেখিয়া আছা, তথাপি কৰা আক্ৰোশ। এক খনিতেকে সুৰুতি উৰাব্য, নাথাকক মূৰৰ দোষ। গতিকে কিছু কিছু কৰি তুমি সকলো দেখিয়ে আছা, তথাপি তুমি মোৰ ওপৰত আক্ৰোশ কৰা। গতিকে তোমাক কি কৰিব পাৰোঁ, এক খনিতেকতে সকলো শেষ কৰি দিব পাৰোঁ। কাঠ বাজি বুলি জগতে সাশয়, দেখিলে সুমৰে হৰি। মই আহি তোৰ ঘৰে পুত্ৰ ভৰিলোঁ, সিটো দুখ দূৰ কৰি। গতিকে কি আছিল, যশোধা আছিল কৃষ্ণ ভক্ত। তেওঁ কৃষ্ণক ভক্তি কৰিছিল আৰু সেই কৃষ্ণৰ ভক্তিত তুষ্ট হৈ, যশোধাৰ ভক্তিত তুষ্ট হৈ কৃষ্ণই যশোধাৰ ঘৰত জন্ম লৈছিলে। কিয়নো যশোধা আছিল কাঠবাজি। কাঠবাজি শব্দটোৰ অৰ্থ হৈছে যি তিৰোতাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে, সেই তিৰোতাকে কি বুলি কোৱা হৈছে, কাঠবাজি বুলি কোৱা হৈছে। গতিকে কৃষ্ণই আহি পেলাই যশোধাৰ সেই কাঠবাজি বুলি হাহা দুখ দূৰ কৰিছিল। তথাপি আমাৰ স্নেহ নজানক, নকৰা মুক্ত বিশ্বাস। আগেয়ে আছিল তেনেৱে কৰিব, দিন চাৰি বাট চাই। গতিকে তথাপি মই আহি তোমাৰ ঘৰত পুত্ৰৰূপে জন্মগ্ৰহণো কৰিলোঁ, তথাপি তুমি মোৰ প্ৰতি মৰম ভাৱ নাই, তুমি মোক বিশ্বাস নকৰা। আগতে যেনেকুৱা আছিলা এতিয়াও ঠিক তেনেকুৱাই তুমি আছিলা। মুহুৰ মুখত লাজ লাগে বৰ, তুহুৰ গুণ কহন্তে। গতিকে এইখিনিতে এটা প্ৰশ্ন আছে যে মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছে। এইখিনিতে কৈছে সেইকাৰণে কৃষ্ণৰ মুহুৰ মুখত লাজ লাগে বৰ, তুহুৰ গুণ কহন্ত। গতিকে মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে। এইখিনিৰ পৰা আৰম্ভ হ'ব। দুই ওঠ ফাটি তেজ বহি যায়, বাঁহৰ বাঁহী বজাওঁতে। ছয়ৰতি সোণৰ বংশী গহাই নিদিয়, ৰাজপটেশ্বৰী হৈ। গাততে পুতন্তে পেটাৰী বান্ধন্তে, বনত লাগিবে জুই। গতিকে তেওঁ বাঁহৰ বাঁহী বজাওঁতে দুই ওঠ ফাটি তেজ ওলাই গৈছে, তথাপি যশোধাই কৃষ্ণক ছয়ৰতি সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই। সেইকাৰণে কৃষ্ণই কি কৈছে, যে গাততে পুততে পেটাৰী বান্ধোতে ধনত লাগিব জুই। গতিকে তুমি পেটাৰীত গাঁতত সোমোৱাই থওঁতে তোমাৰ ধনত জুই লাগিব। সেইটো হ'ল প্ৰথম কাৰণ, যে কিয় লাজ লাগে কৃষ্ণৰ যশোধাৰ কথা ক'বলৈ। তাৰপিছত ছেকেণ্ডটো হ'ব, গৰু জাক লাগি অন্ন দি পঠাক, সিও হৈ এক মুঠি। একো কাষ খাইলে আউৰ কাষে নাতে, যাওঁ আধা পেটে উঠি। গতিকে তেওঁ কি কৰে, যে সদায় গৰু জাক ৰখিবলৈ যায়। গতিকে গৰু চৰাওঁতে তেওঁ ভোক লাগে। গতিকে মাকে যি মুঠি ভাত দি পঠিয়ায়, গতিকে সেই এমুঠি ভাত খোৱাৰ পিছত তাৰ পিছৰ মুঠি খাবলৈ তেওঁ নাতে। গতিকে তেওঁ সদায় আধা পেটিৰে থাকিবলগীয়া হয়। গৰু আগৰুতে ধাতু যায় মোৰ, কণ্টক বনত বিনি। চৌকৰ দিনতো লৱৰীয়া ফুৰো, নতুৱা টনাকো টানি। গতিকে কি কৈছে, যে গৰু আগতে তেওঁ জীৱ উৰি যায়। তেওঁ ভৰিত কিহে পিন্ধে, কণ্টক বনে পিন্ধে। আৰু চৌকৰ দিনতো, গতিকে গোটেই দিনটোত তেওঁ কি কৰে,
যে গৰুৰ পিছে পিছে লৰি ফুৰে। কি কাপোৰ পিন্ধে? যে সামান্য অকণমান কাপোৰ পিন্ধিয়েই তেওঁ গৰুৰ লগত লৰি ফুৰিব লগা হয়। ইয়াৰ পিছৰ কাৰণটো হৈছে কুটকুৰা চুলি পৰে গৰু ধূলি কুকুহা পৰিয়া যায়, গোটাগুটি কৰি জটা বান্ধিলে ক তৈল্য মাথে দেখা নাই। গতিকে তেওঁৰ চুলিখিনি কি আছিল? কেঁকুৰা আছিল। গতিকে গৰু ৰখোঁতে কি কৰে? গৰুৰ পিছে পিছে ঘূৰি ফুৰোঁতে তেওঁৰ চুলিত একেবাৰে ধূলি পৰি যায় আৰু কেনেকুৱা নিচিনা হয়? কুকুহাৰ নিচিনা হৈ যায়। আৰু মাকে তথাপি কৃষ্ণক তেল নিদিয়ে, তেওঁৰ চুলিবিলাক গোটাগুটি হৈ জটা বান্ধি গৈছে। কথা কহন্তে কন্দন আশয় যত অপমান পাওঁ, যেবে তেওঁ মই সি বাপুৰ পুত তোক তেবে কন্দুৱাওঁ। গতিকে তেওঁ এইবিলাক কথা কওঁতে কি হৈছে? যে চকুৰ পানী ওলাই গৈছে। কংস মামা মোৰ সাৰথি আছয়, আমাকো নিব মতাই, ইটো অপমান সকলো খুজিব মথুৰাপুৰী সজায়। গতিকে কৃষ্ণই কি কৰিছে? যে মাকক ভয় খুৱাইছে। মোৰ কংস মামা মোৰ লগত সাৰথি আছে, মই যদি এতিয়াই মাতোঁ তেতিয়াহ'লে মোক লৈ যাবহি। গতিকে ইটো অপমান সকলো খুজিব মথুৰাপুৰী সজায়। গতিকে তোমাৰ এই অপমান মই মথুৰাপুৰীত গৈ সকলো খুজিমগৈ, তোমাৰ সকলো ধাৰ খুজিম। দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পা, আমাকো দেখিবে লাগিয়া তোহাৰ হৈব বৰ হাবিয়া। গতিকে কৃষ্ণৰ দৈৱকীৰ গৰ্ভতে জন্ম হৈছিল, তেওঁৰ প্ৰকৃত মাক আছিল দৈৱকী। গতিকে কৃষ্ণই যশোদাক ভয় খুৱাইছে যে দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পা, গতিকে মই দৈৱকী আইৰ ওচৰত থাকিমগৈ আৰু তেতিয়া আমাক দেখিবে লাগীয়া তোহাৰ হৈব বৰ হাবিয়া। গতিকে আমাক নেদেখিলে তেতিয়া তোমাৰ মনত কি হ'ব? বৰ হাবিয়া হ'ব। কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাশ চাপি, এৰ হাবিয়া মূৰ মাথা খা নাকান্দিবা মূৰ বাপি। গতিকে কৃষ্ণৰ কথা শুনি যশোদাই কি কৰিলে? পুনৰ কৃষ্ণৰ পাশ চাপি আহিল, কাষলৈ চাপি আহিল আৰু তেতিয়া যশোদাই কি ক'লে? যে এই সকলোবিলাক তুমি এৰি দিয়া, লাগিলে মোৰ মাথায়ে খোৱা, নাকান্দিবা মোৰ বাপি। গতিকে মোৰ বাপা তুমি নাকান্দিবা, মই অভাগীৰ ইবাৰ দুখক মৰশিবো বনমালী, আনকাল যদি দুখ দেখা মোৰ পাৰিবাহা মোক গালি। গতিকে তেতিয়া যশোদাই কি কৈছে? যে মই অভাগিনী, ইবাৰলৈ মোৰ দুখ মৰিখন কৰা বনমালী, আনকালে যদি মোৰ দুখ দেখা তেতিয়া মোক তুমি গালি পাৰিবা। মাউৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত ভৈল্য মন, এবে দেবে গয়া পোলাত চৰিয়া পিবাস লাগিলে স্তন। গতিকে মাকৰ কৃষ্ণই দুখ দেখি কি কৰিলে? কৃষ্ণৰ মন সন্তোষ হ'ল আৰু তেতিয়া তেওঁ একেজাপে গৈ মাকৰ কোলাত উঠি গাখীৰ খাবলৈ ল'লে। পৰম আনন্দে থাকিবন্ত কৃষ্ণে চাৰু দান্ত দৰসাই, ব্ৰহ্মাণ্ডৰ সুখে থাকিল যশোদা কৃষ্ণৰ বদন চাই। তেতিয়া কৃষ্ণই কি কৰিলে? যে পৰম আনন্দ মনে কৃষ্ণই কি কৰিলে? মাকৰ স্তনপান কৰিবলৈ ল'লে আৰু তেতিয়া যশোদাই যেন কি কৰিলে? যে কৃষ্ণৰ মুখ চাই পেলাই ব্ৰহ্মাণ্ডৰ সকলো সুখ পোৱা যেন তেওঁ অনুভৱ কৰিলে। কবিতাটোৰ কথাখিনি ইমানেই। এতিয়া তোমালোকে কবি পৰিচয় আৰু শব্দ টোকাখিনি তোমালোকে মুখস্থ কৰিবা। আজিলৈ ইমানতেই সামৰিছোঁ। নমস্কাৰ।